কিন্তু ফৰ্মেল বৰশীত এই এটা ভাল খুইতৰ লগে লগে মানে মাৰি দিবা পাৰি আৰু দেখা পাইছি না ও বে দুনো কি আই মাছ মই কৈছো না আপোনালোক মানে এই বৰশীত সুবিধা মানে তো দেখা পাইছি এটো এটা কমন কাৰ্ভ কই সদায় একদম দাঁত আছে দাঁত আছে ভয়ংকৰ দাঁত আছে এই ইয়াতকে আছে জুং থাকা তাতে ইয়াৰ আঙলিটো সোমালি টেষ্ট নকৰো দে দি ফেলে বঢ়িয়াকে গাইজ অফ কেমেৰা মাছ এটা সোমাইছি আইয়ে জংঘলত সোমাইছি ৰূপচন্দাই দ্য মনষ্টাৰ ফিছ ফিৰানাৰ বংশধৰ গাইজ তো পুনৰবাৰ স্বাগতম জনাইছো তুহনক আমাৰ এমজে ফানিৰ অন্য এটি ভ্লগ ভিডিঅ' লৈ এই গাইজ জোচ একদমেই নাই দে কি দিছি আই হে ইমান পাগলা গে ইমান মৰি যা তই ঐ মৰি যা কোতাই ৰহ হেপি বনাই ক'ত তু মৰি যা নহ'লে মোকে মাত তই চকু অমলেট হৈ গেলাই মাৰিবা গৈছিলো সিয়ে মোক মাৰিবা খেদি আহিছে খেদি মানে মোক দাউৰাইছে একদম কি কম গাইজ তো আমি একেদিন বৰ্তমান চলে আছো আমাৰ চিকাৰী সিৰিজ অৰ্থাৎ আমাৰ মাছ মাৰা মাছ হানাটো অলপ মানে আর গেছি আর হেতু আর এটা ডবলা আছে গৌতম থেত লাস্ট তাতেই মাছ মারি আছো বাকি এটা জায়গা নাই যত আমি মাছ চাবা পাৰো বা মাৰিবা পাৰো কাৰণ পথাৰ ফিলা হৈ গেছি অৰ্থাৎ পথাৰত কঠিয়া ৰোৱা হৈ গেছি তো জৰাটো আমি বাদ দিলো তো সেইকাৰণে আমি বৰহী সিৰিজটো ষ্টাৰ্ট কৰিছো লুকটো জংগাখু ৰৈ গেছি কাৰণ একেদিন কন্টিনিউ ভিডিঅ'ৰ কাম চলি আছে মাজতে আজিৰ দিনটো ড্ৰপ পৰিল খালি আপোনালোকে কালি ভিডিঅ'টো চাইছে না আজি ড্ৰপ পৰিল খালি বাকি আমাৰ কন্টিনিউ ভিডিঅ'ৰ কাম চলি আছে আৰু চলি যাব কাৰণ কনসিস্টেন্সি মেইনটেইন নকৰিলে চেনেল এটা ডেড হৈ যায় যিখিনি মানে নিউকে ইউটিউবত আহিছে আপোনালোকক জনাইছো কনসিস্টেন্সিটো যিমানখিনি পাৰে মেইনটেইন কৰি ৰাখিব চেষ্টা কৰিব তেতিয়া 100 200 300 জিনকে আহে ভিউজ আহি থাকিব টেনচন নাই আৰু কি কম গাইজ আপোনালোকক কাৰণ আমাৰ 3000 সাবস্ক্ৰাইবাৰ হ'ব বেছি দূৰ নাই একদম আপোনালোকে বহুত মৰম দেখাই আছে একেদিন তো আৰু অলপমান জাস্ট মৰম দেখাও জাস্ট আমাক আৰু মাত্ৰ 200 সাবস্ক্ৰাইবাৰ লাগে ফৰ 3000 সাবস্ক্ৰাইবাৰ হ'বলৈ তো যিসকলে সাবস্ক্ৰাইবটো কৰা নাই তাক লাগি যাই তলত সাবস্ক্ৰাইবটো কৰি অল কৰি থৈ দিব কাৰণ এনেকা ধৰণৰ অগাইটং ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে তো আজিৰ ভিডিঅ'টো কেনকা হ'ব যায় আছে টাইটেল থাম্বনেল চাই গম পাইছি যদিও মই একবাৰ কৈছো আপোনালোকক ৰব আৰু গাইস কালি একদম দাড়ি চুলি কাটি ফিনফিনে হৈ যাম মানে কালি দিনটো ড্ৰপ দিম আজি পালি দুটা ব্লগ শুট কৰিম আকা লাগে 2 দিনৰ হৈ থাকিল মোৰ কষ্ট নকলি কিংকে হ'ব লাইফ তাকো নহয় তো গোপ্ৰ চপ্ৰ লৈ লৈছো কাৰণ বৰশী পাতাত মানে হাতেদি বাৰবাৰ কেমেৰা অন কৰি থাকিব নৰি তো তাৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈ যায় না তো এইখানে গোপ্ৰটো একদম এসেনশিয়াল আৰু এটা বস্তু কাটছো পকত থলো মই নিজে পাৰি গৈছো মাথাত গৰম হচ্ছি আছে এখন চতালত মই এখন চতালত নিবা আহিছো কি হ'ব তো দেখা পাইছি দিস ইজ শিপ অৰ্থাৎ বিজেলি বা বুলি যে কওঁ আমাৰ নলবৰীয়া ভাষাত তো তাৰে এটা শিপ কাৰণ অলপ চাইত আহি লৈছো কাৰণ আমাৰ আগৰ শিপটো সুখেখিনি অৱস্থা তাৰ নহয় হৈ গৈছে বুঢ়া মানুহৰ দাঁত লৰা দি কলকলকে লৰি থাকে হে সেই শিপত যদি কমন কাট বা সেই তোৰ কি বুলি কয় এইটো ৰূপচান্দা বা গ্ৰাছ পৰিবা লাগে অৱস্থাটো কাঢ়ি লৈ যাব না তো তাৰ কাৰণে বঢ়িয়াকে এটা শিপ বনাই লৈছো যাতে এইটো শিপত সাৰ ঘাংগাৰ চাংগাৰ আহিলে উঠাব পাৰো কি ই ৰিক্সাখানে ভাবছি रोड माथात उठी पागला हली जोनी जी भाबी থাকিবা দি গাইস কাম কৰি যাব লাগিব এই কথা তো বলক ইটা লক্ষ্য স্থানক লাগি যাতে বৰহতি ফাৰ্স্ট মানে অ্যাসেম্বল কৰিব লাগিব অৰ্থাৎ পুৰণ বৰহতি তাতে আছে হেতু অ্যাসেম্বল কৰিম এতুত লগাম আৰু এটা বস্তু আছে পুঙাটো আছে পুঙাটো তাতে যাই ৰাখি আছো জলকছ নেকি সাইকেল লৈ যাব ইয়াকে হে গাইস ভিডিও বনবা যাবা হলছু ৰব মাই যি গালি দিছি তাতে আজি বলে নাগপঞ্চমী পূজা হাপসাপে কামৰালি ভাইসপেৰে নহয় বলে মই বলে হ্যাঁ আমার গাইজৰ কাৰণে কি আই রোড নাগপঞ্চমী পূজা কি আই নাগপঞ্চমী মাই আছে লব নাকামৰই দেখা পাইছি চিন্তা কৰিব নালকে তো দেখা পাইছি এখন হাতত চিপ টিপ লৈ ষ্টেনচেল লৈ যাই আছো এই আর লেবাৰৰ জীৱন যো তো গাইস ৰাস্তাত আহি থাকতে বিশেষ বেছি ভিডিঅ' নকৰিলো কাৰণ ৰাস্তাই দি আহি থকা মানুহগিলাই ভাবে ইয়াৰ গেল ব্ৰেইনটো হ্যাঁ এই ৰ'দখানতি কেমেৰা লৈ লৈছি ইয়াৰ গেল মানে আমাৰ গাঁৱৰ মানুহ না থাকিব ৰকচোন স্বাভাৱিক যিমানখিনি ৰোড আছে প্লাছ বতৰত দেখা পাইছি আপোনালোকে কেনকা এটা মানে ফৰকাল হাওঁতে কুনিয়াই ধুনীয়া দেখো তো গাইজ ৱেলকাম বেক টু আনাদাৰ ফিচিং ব্লগ বঢ়িয়া তো গাইজক চাই থাকিবা ভিডিঅ'টো চাই থাকিব
বঢ়িয়া তো ই চাইড পা দিছি মানে আপোনালোকে একদম লাষ্টক লাগি চাক বেচেৰাৰ অলপ মানে অসুখ হৈ আছিল না জ্বৰকা টাইপ হৈ আছিল তো তাৰ কাৰণে ভাবিলো অলপমান পিছফালে লৈ ভাল পাইছি এতিয়া কিন্তু মানে একদম সুস্থ হোৱা নাই না তো তাৰ কাৰণে ভাবিলো কি অলপ পিছফালে লৈ সৰু চলি যিহেতু মানে বেমাৰ চেমাৰ হ'লে কি জানে না বিচৰা মানে এক্সাইটেড কাম কৰিব দিবা লাগে আমিও ইমানমান টাইমত মানে নাহান কিছুমান কাম কৰি ভাল পাইছিলোঁ এই মাছ হওক কিবা হওক সেইগিলাখান চালি মানে বেমাৰটো সিমান মাইণ্ডত আহি নাথাকে প্লাছ মনটো কিবা এটা ভাল লাগে তো তাৰ কাৰণে অলপমান লৈছোঁ কথা বতৰা অলপমান অস্পষ্ট হ'ব পাৰে কাৰণ ইয়াৰ অলপ অসুখ হৈ আছে অসুখীয়া দেহা ভাল পাইছে না এতিয়া অলপ পাবি তো গোটাইখিনি চেটআপ আমি ইয়াতে ৰেডি কৰি লৈছোঁ বঢ়িয়াকৈ দেখা পাইছি বাল্টিং এটা লৈ লৈছোঁ মাম পাম না নাপাম আজি ডাঙৰ পাম না পাম গাইছ বুলি কওঁ পাম গাইছ য়েছ আৰু এতিয়া গোপ্ৰটো লৈ লৈছোঁ কাৰণ এক কেমেৰা লাৰিবা দা আৰু কি ক'ম আৰু সৰু ল'ৰা না জানা হোৱা নাই সিমানখিনি আকৌ তো বাল্টিং লৈ লোৱা হৈছে আৰু বৰশী আজি এইটো নৰ্মেল বৰশী মানে ইয়াৰ আগৰ ভিডিঅ'টোত যে দেখা পাইছিল চিপটো বুঢ়া মানুহ দাঁত লৰা দিছিল না সেইটো চেঞ্জ কৰি দিলোঁ প্লাছ এটা নতুন পুঙা লগাই দিলোঁ মৎস্যক চিন্তি আৰু আপোনালোকক চিন্তি বঢ়িয়াকৈ টপ দিছোঁ তাত পেলাই দেখা পাইছি পুঙা ওলাই আছে এইটো এক ছেকেণ্ড এইটো পুঙা আৰু তাতে খুইটো ষ্টাৰ্টো কৰি দিছে কিন্তু মানে গাইছিমান ছেকেণ্ডত মাছ নাহে মই জানো মোৰ কপালখনৰ ওপৰত মানে পুৰা ভৰসা কি হ'ল কিবা কবি চকুৱে মাৰা হাই খালৰ পাৰত আহি পিছে ডিঙি থাপৰে দিছে মই বোলে কিহে মাতে কওঁ কি ক মাছ পাম না চাব তুমি এতিয়া বহি থাকা ৰ'দত নাথাকিব ফোন কৰি হয়নে তো মানে কিছু এই মাছি কাৰণ টাইন মাছি গাইছ টান মাৰি আছে মই চবটো দেখাই দিওঁ আপোনালোকক চাওক দেখা পাইছি না খুইতে আছে কিন্তু এই ফৰ্মেল বৰশীত এই এটা ভাল খুইতৰ লগে লগে মানে মাৰি দিবা পাৰি আৰু দেখা পাইছি না বে দুনু কি আই আল্টিমেট গাইজ আপোনালোকৰ লগত কথা কৈ থাকোঁতে এনেকৈ মাছ মই কৈছোঁ না আপোনালোকক মানে এই বৰশীত সুবিধা মানে হুইল বাইকাব নালাগে আৰু ধুনীয়াকৈ এনেকৈ মাৰি দিব পাৰি ফৰ্মেল বৰশীত এই এটা বেনিফিট আৰু ধুনু থামনেল এখন লগাই দিয়া মোৰ কাষে দিয়া তো দেখা পাইছি এইটো এটা কমন কাৰ্প বহুত বেছি ডাঙৰ নহয় এভাৰেজ আৰু হয় না ধুনু তো এৰি দিওঁ ধুনু কৰি এৰি দিওঁ সৰু মাছ যিহেতু তো দক এক বঢ়িয়াকৈ এৰি দিওঁ আল্টিমেট শ্বট এনেকুৱা শ্বট হ'লে ভাল লাগে গাইছ তো এতিয়া বেচে তাইবা উহা খাই আছে এতিয়াও বেয়া লাগে তো গাইছ এক এৰি দিওঁ তো গাইছ এক এৰি দিওঁ বঢ়িয়াকৈ তো আহি থাক লাহে লেগা ধুনু এক বঢ়িয়াকৈ এৰি দিওঁ মাছ সদায় ধৰিলে দিবা লাগে তেতিয়া মাছটো হেৰি মানে কিবা এটা ভাল হয় আৰু মাছ বিশেষকৈ গ'লে মাছ ধৰিলে দিবা কয় সদায় তো একদম দক তাক এৰি দিলোঁ বাকী আৰু কি পাওঁ দেখাই আছোঁ হাত তাতখিনি মই ধুই লওঁ তো গাইজ আৰু ফেলে দিছোঁ এইবাৰ বঢ়িয়াকৈ টপ চপ লগাই ফেলে দেখা পাইছি মানে এনেকুৱা এটা পৰিৱেশৰ মাজত থাকি এনেকৈ বৰশী পাতা এনেকুৱা এটা নেচাৰেল পৰিৱেশৰ মাজত ক'ত পাম সেই তাত টাইমত এনেকুৱা পৰিৱেশ গাঁৱৰ বাদে গাঁৱৰ ভাইবটো মানে যদিও ৰ'ব এক ছেকেণ্ড টানি নিছি মোক কথাখিনি ক'বাই নেদে আজি বা আৰু মাছ পাগলা উঠছি দেখিছি না পুঙা টানি নি সেই বেছি ৰ'ব আজি মোক কথা ক'বা চান্সে দে নাই মাছে টানিয়ে আছে দাম কি যে হ'ব চাব দিয়ক লাইভ উঠি আছোঁ চানা মাছে কি জানি দেখা পাইছি না টপটো বাৰ খাই যাই আছে কা হৈছি তোৰ বাবু দিগদাৰ গাইছ দিগদাৰ এনেকৈ বৰশীৰ ভ্লগ বনোৱাটো বিৰাট দিগদাৰ মাছ পাম না নাপাম তাৰেও নাথাকে পাত্তা এৰা আগৰ ভিডিঅ'টো দেখা পাইছি ইয়াত মাছো নাই সেইকাৰণে পুখুৰীত ববা লগা হৈছে মানে সেই আৰু যদিও মানে অলপ আৰাম আছে ছায়া জেগাত এনেকৈ ৰখি পেলাই ছায়া বুলিয়ে ক'লোঁ দেচোন ৰ'দো আছে জেগাই সেইগিলাখান পাৰত বাৰু ৰ'দ আছে যদিও আমি সেইগিলাখান ৰ'দ থকা জেগাত জনাই আমি ছায়াতে আছোঁ হ'লেও অলপ য'ত আছে দেই মাছটো পাওঁ না নাপাওঁ এটা আশা আকাংক্ষা লৈ এটা থিয়া দি শিকিব লাগে না সেইকাৰণে য'ত থকা বুলি কৈছোঁ আৰু আৰু মাছ পোৱাৰ লগে লগে কেমেৰা অন কৰি মাছ উঠাও এখন হাতেদি কেমেৰা কৰা বিৰাট ভেজাল তাতে গোপ্ৰ থাকিলে কি হ'ব গোপ্ৰটো অন কৰিব যাব লাগে না কি হ'ব দে তন্থৰ কাৰণে কি আই জান দি দিম জান দে আৰু গাইজ মই ইয়াৰ আগৰ ভিডিঅ'সমূহত আপোনালোকক কৈ আছোঁ যে আমি নাইট ৰড ফিচিং কৰিম বুলি ভাবিছোঁ মানে এই পুখুৰীটোত মানে হোল নাইট আমি একদম নাইট ৰড ফিচিং কৰিম বুলি ভাবি আছোঁ কিন্তু মানে আমাৰ এই ডে ৰড ফিচিঙৰ ভিডিঅ'ত মানে একচলাইকে অহা নাই এটা ভিডিঅ'টো অহা নাই তো আপোনালোকক এটা দায়িত্ব দিওঁ এই ভিডিঅ'টো যে চাই আছে আপোনালোকক যদি এই ভিডিঅ'টোত 100 লাইক হয় দেন মই আপোনালোকক কথা দিছোঁ গোটাই খালৰ পাৰ পোহৰ কৰি দিম দি আমি ৰাতি অৰ্থাৎ মানে নাইট ৰড ফিচিং কৰিম এইবিলাক গোটাই খালৰ পাৰ পোহৰ কৰি দিম দি গোটাই ৰাতিটো মাছ মাৰিম
উইথ বৰশী দি দিয়ক কিন্তু মানে জৰা নহয় বৰশী দি ৰড ফিচিং কৰিম তো লাইক এম দিছোঁ মই 100 লাইক আশা কৰোঁ সকলোৱে কৰি দিব কৰি দিয়ে যদি মই কথা দিছোঁ আপোনালোকক নাইট ৰড ফিচিং আহি আছে নেক্সট নাইট ৰড ফিচিং দিয়ক তো গাইজ এইবাৰ ঘুইতে আছে দেখা পাইছি না ও শিট নাই খাই গেল মানে আছে তোপটো মানে মাছটো আছে তাতে ৰবচোন আৰু একবাৰ ফেল দাও গাইজ অফ কেমেৰা মাছ এটা সোমাইছি আইয়ে জংঘলত সোমাইছি এই জংঘলত তাতে দেখা পাইছি না বৰ বেয়া জেগাত সোমালা কি এইটো গাইজ দেখা পাইছি না এতেও পাইছি মেবি আপোনালোকে আৰু গোপ্ৰটো আহি আছে মেবি ৰেকৰ্ড হৈ আছে তো এইটো তো এক অলপ পাৰ দিখে আনি লওঁ গুচি যাব পাৰে না তো এইটোৱে ৰূপচন্দাই দ্য মনষ্টাৰ ফিছ ফিৰানাৰ বংশধৰ দেখা পাইছি ডাঙৰ আছে যথেষ্টখিনি অভাৰঅল ঠিকেই আছে পালোঁ আৰু এটা নে কি হে মনষ্টাৰ ফিছ আকৌ আমি মানে আমাৰ পুখুৰীৰ মনষ্টাৰ ফিছ বুলি ক'ব পাৰোঁ জাপ দেখিছি না ইয়াৰ এই যাক এতিয়া কি কৰা যায় ইয়াক কৰি আছোঁ ৰ'ব উলিয়াই আছোঁ মুখৰ পৰা বৰশীটো টক তো গাইজ আকৌ এৰি দিওঁ কাৰণ মাছ খোৱা আজি মানে নিষেধ অৰ্থাৎ আজি বৃহস্পতিবাৰ কাৰণে আজি মাছ নিষেধ আৰু দাঁত দেখা পাইছি না ইয়াৰ এক ছেকেণ্ড দাঁত আছে দাঁত আছে ভয়ংকৰ দাঁত আছে এই ইয়াতকে আছে জুং থকা তাতে ইয়াৰ আঙুলিটো সোমালি টেষ্ট নকৰোঁ দে দি ফেলে ধুনুৱা ঈদ দেবা কেমেৰাটো অলপমান দাঙিলোঁ তই আকৌ ধৰি লেৰা বঢ়িয়াকৈ অ'কে দক আৰু গাইজ দিনটো 2 নম্বৰটো চিকাৰ অৰ্থাৎ প্ৰথম পালোঁ আমি কমন কাৰ্প আৰু ছেকেণ্ড টাইম পালোঁ আমি ৰূপচন্দা আৰু এই 3 নম্বৰ চিকাৰটোৰ কাৰণে টোপ ৰেডি কৰি আছোঁ আৰু মাছ পালে এনেকৈ ভাল লাগে মেইন কথা মাছ খোৱা উদ্দেশ্য নহয় বা যিমানখিনি মাছ মাৰিছোঁ মানে অন কেমেৰা মাৰা ৰাখাও নাই এটাও গোটাকেইটা এৰি দিয়াই গৈছে বাট মানে পাই যিটো শান্তি বা আপোনালোকক দেখে যিটো শান্তি সেইটো মানে মই ডেছক্ৰাইব কৰিব নোৱাৰোঁ গম পাইছি না মানে এটা মানে বুজাব নোৱাৰা শান্তি একদম মোৰ কাৰণে আৰু এবাৰ ফেলাই দিছোঁ কি হৈ দেখাই আছোঁ চাই থাকক মানে গাইছ ক'ব নাছোঁ ভগৱানে কিবা মানে লিমিটাৰ ছেট কৰি দিছে হেন পাওঁ যিদিনা মানে বৰশী পাবা আহোঁ সিদিনা 2টা নহয় 3টা সেনেকুৱা ধৰণৰ মাছ মানে 3ৰ ওপৰত যাব খোজা নাই কিয় যাব খোজা নাই নাজানো নাইট ফিচিঙত গৈছি বাৰু 3 কিহে একেলগে আমি 25-30ডাল কুইচা মাৰি চেছ কৰি দিলোঁ নাইট ফিচিঙত মানে দিনত ৰড ফিচিঙত 3টাৰ ওপৰত মাছ যাব বিচৰা নাই তো এতিয়াও বঢ়িয়াকৈ তাত পুঙা ফেলাই দিছোঁ কিন্তু আৰু লাহেকৈ খামৰো কাৰণ সময় বহুতখিনি হৈ গ'ল 3:30+ হৈ গ'ল আৰু আছে না ভাত খাবৰ হৈছে আৰু টাইম হৈছে তই আকৌ লৈ যাব একেলগে বহুতে ভাবিব বহুত দূৰলৈকে লৈ আহিছে নেকি নাই একদম পিছফালে ঘৰটো ওচৰতে ঘৰটো তই আকৌ বঢ়িয়াকৈ লৈ যাওঁ তো ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ চাই পেলাই কেনেকুৱা পালে জনাব একেদিন একদম নৰ্মেল কণ্টেণ্ট দি আছোঁ গাইজ কাৰণ বতৰটো একদমেই চুইটেবল নহয় অলপমান মানে ঠিক হওক লাগি চাই আছোঁ গাইজ কাৰণ অলপ নিৰামিষ খাওঁ একেদিন মানে বহুত ৰ'দ দি আছে না অলপ ৰ'দটো থামলি একদম মছলাযুক্ত খানা খাম আমি অৰ্থাৎ আপোনালোকে গমেই পায় আমাৰ মানে ধামাকা ভিডিঅ' কৰাত কেনেকুৱা ধৰণৰ মানে একদম মানে মিৰ্চ মছলা মাৰা থাকে অৰ্থাৎ ভিডিঅ'টো ধামাকা কৰাৰ কাৰণে তো সেইকাৰণে এইকেইদিন অলপ নৰ্মেলকৈ ভিডিঅ' চাওক এনেদৰে মৰম দি থাকক নেক্সট ধামাকা কণ্টেণ্ট আহি আছে ভাবি থৈ দিছোঁ ধুনীয়াকৈ যদি আমি অতি সোনকালে নাইট ৰড ফিচিংটো আনিব লাগে দেন 100 লাইক টাৰ্গেট দিছোঁ এইটো ভিডিঅ'ত আপোনালোকে আশা কৰোঁ কৰি দিব তাৰপিছত বঢ়িয়াকৈ দেখা পাব বম ভিডিঅ' হ'ব তো একদম মানে ইউটিউব হিষ্ট্ৰীত ফাৰ্ষ্ট টাইম হ'ব কিজানি নাইট ৰড ফিচিংটো তো দক বঢ়িয়াকৈ লাইকটো কৰি দিব নেপগেয়া ভিডিঅ'টো এম কৰি দিওঁ তো যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে নতুন ভিডিঅ' পাই যায় নে কি তো আজিলৈ ইমানতে এণ্ড কৰি দিওঁ বাই বাই জয় আই অসম